নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি সন্ধিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ দিওঁ বুলি ভাবিলোঁ। আচলতে আজিৰ ভিডিঅ'টোত আপোনালোকক গৰখীয়া সকাম কেনেদৰে আমাৰ ইয়াতে পৰম্পৰাগতভাৱে পালন কৰা হয় সেয়া দেখাম বুলি ভাবিলোঁ। যিহেতুকে অসমীয়া সমাজৰ পৰম্পৰাগত এই অনুষ্ঠানটো ক্ৰমে ক্ৰমে নাইকিয়া হ'বলৈ ধৰিছে, তথাপিও আমাৰ গ্ৰাম্য সমাজত এই অনুষ্ঠানটো এতিয়াও থুলমূলকৈ কিছু নিয়ম নীতিৰে পালন কৰি অহা হৈছে। তাকে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তাৰে কিছু আভাস দিওঁ বুলি ভাবিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক, তেতিয়া সকলোখিনি গম পাই থাকিব যে আমাৰ ইয়াত কেনেদৰে গৰখীয়া সকাম পতা হয়। আৰু আমি যিহেতুকে অসমীয়া হয়, সেইকাৰণে আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগত নীতি নিয়মবোৰ আমি অলপকৈ হ'লেও জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ, হেৰাই যাবলৈ দিয়া নাই। আৰু আপোনালোকেও এনেদৰে এই পৰম্পৰাগতবোৰ অলপ হ'লেও ধৰি ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া অসমীয়া সমাজৰ পৰম্পৰাগত নীতি নিয়মবোৰ সদায় জীয়াই থাকিব। তো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাৰিব পালি পানীটো বৰকৈ বহা নাই, তাৰ বান মাৰি দিমগৈ বুলি এম কৰি আহিছোঁ। পানী মাৰি দিমগৈ এতিয়া, ল'ৰাটো গামোচা কি কৰিলা? সেই গামোচা চবৰে গামোচা আছে দেই, তই লাষ্টত আই আমাৰ ধুনীয়া মানুহজনী যাবলগীয়া নাই। বুজিলে এতিয়া ভাল সেই তাত দেখা যায়, সেই তাত লোৱা সেই চাৰিটা দিলে হ'ব।
মন কৰিব গৰু গাইকেইটাৰ কাৰণে বছৰেকীয়া নিয়ম আৰু ভকত আগত গৰখীয়া সভা বুলি গৰখীয়াৰ নামত এগছি বন্তি এগছি ধূপ এটা কটা গুড়া অৰিহণা দক্ষিণা দি ভকতৰ আগত অষ্টাংগে প্ৰণিপাত জনাইছে আৰু মানে এই গৰু পোৱালিকেইটা একেইটা সৰস্বতীলে বৃদ্ধি কৰি কোনো অপাংগল নহৈ পথাৰত যিকেইটা মানে বিলাক আছে বা শস্য আছে সেইবিলাকো যেন ভাল কুশলে ৰাখিব লাগে আৰু ঘৰৰ সকলোটি ভাল কুশলে ৰাখিব লাগে এই প্ৰাৰ্থনা জয় হৰি বোলা জয় ৰাম বোলা গৃহস্থ কুশলৰ হাত দি নহওক বোলে মন দি হওক আগলৈকে দিবলৈ থবলৈ হওক সমানে বিতৰণ কৰি দিবলৈ যেন ঈশ্বৰে তেওঁলোকক কৃপা কৰক উঠ বুলি ক'লে উঠিব লাগে আৰু মানে ভকতক সমানে বিতৰণ কৰি দিব লাগে তেওঁলোকক ঈশ্বৰে যেন কৃপা কৰিব লাগে জয় হৰি বোলা